हेलो गाइस नमस्कार और स्वागत करिছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই আহি গৈছো এটা নতুন ভিডিও প্ৰডাক্ট ৰিভিউ লৈ আপোনালোকৰ ওচৰলৈ। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ আছে, আপোনালোকে যদি এতিয়াও মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক। আৰু মই আজি ৰিভিউ কৰা প্ৰডাক্টটো হ'ল আপোনাৰ চেঁচা তেল। তো চেঁচা তেল লগালে আপোনালোকৰ কি বেনিফিট হ'ব আৰু চেঁচা তেলে আপোনাৰ কি বেনিফিট কৰাব আপোনাৰ চুলিৰ কাৰণে সেই বিষয়ে মই অলপ ক'বলৈ যত্ন কৰিম। আপোনালোকে যদি চেঁচা তেলৰ বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো সম্পূৰ্ণ দেখক, মানে প্ৰথমৰ পৰা শেষলৈকে দেখক। বলক এতিয়া আমাৰ এই ভিডিওটো আৰম্ভ কৰো। গাইস প্ৰথমতে আপোনালোকক কৈছো যে আজি মই চিচা তেলৰ বিষয়ে ৰিভিউ কৰিম। তো চিচা তেলটোৰ বিষয়ে ৰিভিউ কৰাৰ আগতে মই অলপ ইয়াত তেলটো কি বিধিৰে বনোৱা হৈছে মই এই বিষয়ে অলপ ক'বলৈ বিচাৰো। তো ইয়াত যেটো বিধিৰে এই তেলটো বনোৱা হৈছে তেলটো বিধি হ'ল আয়ুৰ্বেদিক শিৰপাক বিধি। তো শিৰপাক বিধি কি হয় আপোনালোকে জানেনে? শিৰপাক বিধি হ'ল আমাৰ এই শিৰপাক বিধিটো চুলিৰ কাৰণে বহুত উপযোগী হয় আৰু এই বিধিটো আমাৰ বহুত প্ৰাচীন কালৰ পৰাই চলি আছে। শিৰপাক বিধিটো কিয় কয় তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিম। শিৰপাক বিধি কিয় কয় মানে আয়ুৰ্বেদিকৰ মতে যিবিলাক আমাৰ ঔষধ আছে বা জড়িগুটি বুলি কয়, জড়িগুটি বিলাক কি কৰে আমাৰ গাখীৰত উতলাই কিনে বনোৱা হয়। তো এই গাখীৰত উতলা বনা বস্তুটোকে কোৱা হয় শিৰপাক বিধি। আপোনালোকে এই বিধিটো যেটো হয় এই বিধিটো বহুত চুলিৰ কাৰণে ভাল হয় আৰু চুলিৰ কাৰণে বহুত উপযোগী হয়। এইটো মানে এই বিধিটো আমাৰ প্ৰাচীন কালৰ পৰাই চলি আছে। সো গাইস এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত আপোনাৰ কি মিশ্ৰণ আছে। ইয়াত আপোনালোকৰ 18টা জড়িগুটি আছে আৰু আপোনাৰ 5টা তেল দি এই তেলটো বনোৱা হৈছে। তো জড়িগুটি বিলাক হ'ল আপোনাৰ জটি, গুঞ্জা, সুধা, এলাইচি, নীলি, নিম, বাজা এইবিলাক জড়িগুটি আছে আৰু বহুত আছে। আৰু এতিয়া মই যদি ক'বলৈ যাওঁ ইয়াত কি তেল আছে, ইয়াত আছে হুইটজাম অইল আৰু আপোনাৰ তেল আছে নীলি তেল আছে, কোকোনাট তেল আছে, লেমন তেল আছে আৰু তিলি তেল আছে। তো এইবিলাক যিবিলাক ইয়াত মিশ্ৰণ আছে এইবিলাক আমাৰ চুলিৰ কাৰণে বহুত ভাল হয় আৰু বহুত উপযোগী হয়। আৰু ইয়াত আমাৰ চুলি কি কৰে চুলিটো গ্ৰোথ কৰাৰ বহুত সহায় কৰে আৰু চুলি সৰাটো কমাই দিয়ে। আৰু চুলিটো যদি আমাৰ মানে কম বয়সতে আমাৰ চুলি যেটো পকি যায় সেইটো কমাই দিয়ে আৰু চুলি পকাটো কমাই দিয়ে আৰু আমাৰ চুলিটো গ্ৰোথ কৰাত হেল্প কৰে আৰু আমাৰ চুলিটো শাইনিং হোৱাত হেল্প কৰে, চুলি সৰাই দিয়া কমাই দিয়ে। এইবিলাকে আমাৰ এই শ্যাম্পুটোৰ পৰা বেনিফিট হয়। এই তেলটো বাকি তেলৰ নিচিনা ইমান তেলাক্ত নহয়, এই তেলটো বেছি ঘন নহয়, তাৰ কাৰণে তেলটো বহুত ভাল হয়। এই তেলটো আমাৰ ইউজ কৰিবলৈ বহুত সুবিধা হয় কাৰণ এই তেলটো বেছি তেলাক্ত নহয়। তো এই তেলটো মানে বহুত পাতল হয়, সেইকাৰণে আমাৰ চুলি যেতিয়া লগাব বহুত সুবিধা হয়। এতিয়া মই ক'বলৈ যাম এই তেলটো আপোনালোকে কেতিয়া ব্যৱহাৰ কৰিব আৰু সপ্তাহত কিমান দিন ব্যৱহাৰ কৰিব। তো এই তেলটো আপোনালোকে ৰাতি যেতিয়া শুবলৈ যায় না তাৰ আগতে আপোনালোকে তেলটো ব্যৱহাৰ কৰিব পাৰে আৰু ৰাতিপুৱা শুই উঠাৰ পিছত শ্যাম্পু দি আপোনালোকে চুলিটো ধুই দিব পাৰে। তো আপোনালোকে অলপ শ্যাম্পুটো বেছি লাগিব পাৰে কাৰণ তেলটো যেতিয়া লগাব আপোনালোকে চুলিত তো চুলিটো অলপ তেলাক্ত হৈ থাকে। আৰু মই ক'ব যদি যাওঁ এই তেলটো আপোনালোকে যদি সপ্তাহত 2 দিন লগায় তেনেহ'লে আপোনালোকে ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছো। আপোনালোকে সপ্তাহত 2 দিন লগাব পাৰে। সো আজিৰ কাৰণে ইমানখিনি। আৰু আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। মই এনেকুৱা মাজে ডেইলি আহি থাকো নতুন ৰিভিউ লৈ আপোনালোকৰ ওচৰলৈ। তো গাইস আজিৰ কাৰণে ইমানখিনি। আপোনালোকৰ লগত দেখাব মোৰ নেক্সট ভিডিঅ'ত। তো থ্যাংক ইউ, ধন্যবাদ।